নমস্কাৰ, মই পাৰ্থপ্ৰতিম আৰু গুণমণিয়ে আমাৰ এটা নতুন ব্লগিং ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি গৈ আছোঁ কলিয়াৰপুৰত থকা ঐতিহ্যমণ্ডিত ভৰালী নামঘৰলৈ। আৰু এই ভিডিঅ'টোৰ থ্ৰুৱেদি আজি আপোনালোকৰ আগত কৈ যাম ভৰালী নামঘৰৰ কিছু নজনা কথা। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব বুলি। আৰু অৱশেষত নগাঁও টাউনৰ পৰা 44 কিলোমিটাৰ অতিক্ৰম কৰাৰ পিছত আমি আহি পাই গ'লোহি হাটবৰ নামৰ ঠাইখিনি। আৰু এই হাটবৰ নামৰ ঠাইখিনিৰ পৰা আমি এখন অ'টোৰে প্ৰায় 2 কিলোমিটাৰ বাট অতিক্ৰম কৰাৰ পিছত পাই গ'লোহি ঐতিহ্যমণ্ডিত ভৰালী নামঘৰ। Ada kau baik je. নামঘৰ কেতিয়াও নহয়, গতিকে গছ গাঁৱৰ গাঁত কাটিলে আৰু লাই খুঁটাৰ কাৰণে ৰহিত হ'ল। তেতিয়া এই ভৰালী নামঘৰে সপোন কৰালে ভৰলু নদী বোলে আপোনালোকৰ গছ আহি আছে, আপোনালোকে চিন্তা নকৰিব, বাৰিষাটো অকণমান ৰওক। তেতিয়া বাৰিষা আহি পালেহি, তেতিয়া গছডাল ভৰলু নদীয়ে ব্ৰহ্মপুত্ৰক দিলে, ব্ৰহ্মপুত্ৰই আনি কলঙক দিলে, কলঙে আনি পেলাই আমাৰ জেগা যিটো হাটবৰ বুলি কয়, এতিয়া দলং আছে, সেই দলঙৰ কাষত ৰ'লে। তেতিয়া বহুতো নিবলৈ আহিছিলে, কিন্তু তাক নিব নোৱাৰিলে। তাৰপিছত গাঁৱৰ ৰাইজে গম পাই পেলাই সেই গছডাল দুটুকুৰা কৰিলে, দুই ভাগ কৃষ্ণ। আমি নামঘৰৰ ভিতৰৰ পৰা আমি ওলাই দিলোঁ আৰু ঘৰত যামগৈ এতিয়া। আৰু যিখিনি দেখুৱাব পাৰিলোঁ সেইখিনি আপোনালোকে হয়তো দেখিছেই। আৰু এয়া আছিলে ভৰালী নামঘৰ, কলিয়াবৰৰ ভৰালী নামঘৰ। আৰু বহুত ভাল লাগিলে, মনটো পূৰা আধ্যাত্মিক ভাৱ এটা জাগি উঠিল। আশা কৰোঁ আপোনালোকে ইয়ালৈ আহিব আৰু এই যি নামঘৰ, সেই নামঘৰ দৰ্শন কৰিবহি বুলি ধন্যবাদ জনালোঁ। আৰু আশা কৰোঁ ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।